বন্ধুসকল মই এতিয়া ক'ত যাব ওলাইছোঁ নিশ্চয় গম পাইছেই। মই বৰ্তমান যাব ওলাইছোঁ আমাৰ কাষৰ গাঁওখনত হোৱা অখণ্ড ভাগৱত পাঠ অনুষ্ঠানলৈ। তাত 3 দিনীয়াকৈ ভাগৱত পাঠ হৈ আছে, আজি সামৰণি হ'ব। সেয়ে মই তাত যাম এতিয়া আৰু তাৰ কিছু পৰিৱেশ আপোনালোকৰ ভিডিঅ'টোৰ মাজে দেখুৱাম। ৱেলকাম বেক টু মাই চেনেল অল অসম জেব ব্লগছ। বন্ধুসকল যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা কথা, ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, কাৰণ কিয় ভিডিঅ'টোৰ মাজত কিছু জানিবলগীয়া কথা সোমাই আছে। যদি স্কিপ নকৰাকৈ চাই ভিডিঅ'টো তেতিয়া বুজি পাব ভিডিঅ'টোৰ মাজত কি সোমাই আছে। আৰু যদি ভাল লাগিল ভিডিঅ'টো কমেণ্ট কৰিব। কদাচিতো নকৰিবি আমোদক পান। কম কথা ক'লে নে বাৰু এইটো? বেদে কৈছে সুৰা খাবলৈ। বেদে বোলে সুৰাক কৰিবি মাত্ৰ ঘ্ৰাণ, খাব মাত্ৰ গুণটোকে লচোন। গুণ লওঁতে এই গুণাই গৈ পেলাই এদিন নিচা লাগিব, নিচা। তাৰপৰা গৈ পেলাই এপেক দুপেক খাওঁতে গিলাচে খাবলৈ ল'ব। সেইটো ইয়াত কি বুলি কৈছে? তাসম বাৰু মাজে যাৰ জানো অধিকাৰ, সেইমতে কৰিবে তাক ব্যৱহাৰ। বেদে বোলে সুৰাক কৰিবি মাত্ৰ ঘ্ৰাণ, কদাচিতো নকৰিবি আমোদক পান। কি কৈছে? সুৰা মানে ৰস, সুৰা মানে নিচা। যি ৰস খালে নিচা লাগে। এতিয়া কোনে কি ৰস খায়? আজি আমি কি ৰস খাইছো? বেদৰ ৰস, বেদৰ সুৰা। কেনেকে জানিলো এইটো যে বেদৰ ৰস, বেদৰ সুৰা? ভকতৰ কাৰণে নিচা, ঈশ্বৰৰ নাম ৰসত। বেদেহে বুলিছে, বেদে বোলে বুলি শব্দটো কৈছে নহয়, ঈশ্বৰে কৈছে। তাৰমানে বেদে বোলে মানে ঈশ্বৰে কৈছে বোলে তুমি ৰস খাব নোৱাৰিলে ঘূৰটোকে লোৱাচোন, নাকটো দিয়া সাৰ্থক হওক। নাকটো দি পেলাই যে সোনকালে পঠিয়ালো, সেই নাকটোকে ৰক্ষা কৰকচোন। হৰিপদ তুলসীৰ নলয়লো মোক ধ্যান, জীৱতে মৰিলো নাশা ভাতিৰ সমান। সেইটো হ'ল বেদে বোলে সুৰাক কৰিবে মাত্ৰ ঘ্ৰাণ। যিসকলে পান কৰি আছে একেবাৰে মুখ ভৰি পান কৰিছে। মুহৰ ৰচিকা ভূ বিভা বোকা, মুখ ভৰি পান কৰিছে। কোনোবা এজনে বোলে থাকিবলৈ বৰ মন আছিল, ভক্তসকলক দৰ্শন এটাকে কৰি যাওঁ, গুণ এটাকে লৈ যাওঁ। হয়তো গুণ বোলে আমুকলে গৈছিলে, বোলে তালৈ যোৱা নালাগে, মই গোন্ধেই নাপাওঁ, খবৰেই নাপাওঁ। এইখন বিশাল এটা অনুষ্ঠান, ইমান এটা বিশাল, গোটেই শিমলুগুৰি ভেজি গৈছে। ক'ত যায়? মই বোলে হেৰিয়া কমলপুৰ চাৰিআলি। ভাগৱতলৈ যায় বোলে। হয়, তাৰমানে গুণ পালে তাতে। গুণ লোৱা বিলাকে গুণ লৈ আছে, মাতিলে যাম এনেকে আশা কৰি আছে। হয়তো গুণ লোৱা। যদি কোনোবা জনৰ নাই কথা খোজে বোলে আমি গোন্ধাই নাপাওঁ। হয়নে কথাটো? আমাৰ কিছুমান বাক্য, অসমীয়া ভাষাটো বৰ উন্নত। কিছুমান বাক্য আওপকীয়াকে কৈ দিয়ে, আন মানুহে বুজি নাপায়। আমাৰ অসমীয়াত ব্যৱহাৰ হৈ থাকে কাৰণে কিছুমানে বুজি পায়। হয়তো কৈছে নাসিকা হৰিপদ তুলসীৰ ঘ্ৰাণ। প্ৰভু ভগৱন্তৰ চৰণৰ পৰা তেনেকুৱা এটা সুন্দৰ ঘ্ৰাণ তেওঁ শৰীৰৰ পৰাই ওলায়। তাতোতকৈ তেওঁ চৰণৰ, ভকতে চৰণ বিচাৰে যে চৰণৰ গোন্ধটোহে বিচাৰে। আমাৰ শৰীৰৰ পৰা কি গোন্ধ ওলায়? গৰম দিনত গেঞ্জিটো খুলিবই নোৱাৰি। আমাৰ ভৰিৰ পৰা তাতোতকৈ অকতা। গৰম দিনত মোজাযোৰ খুলি পেলাই ওচৰত মানুহ থাকিব নোৱাৰি। কিন্তু প্ৰভু ভগৱন্তৰ চৰণৰ গোন্ধটো পালে ভকত বলিয়াহে হয়। প্ৰত্যেক বস্তুটো একোটা গন্ধ আছে। মহতৰ গন্ধটো বেলেগ, গৰুতৰ গন্ধটো বেলেগ, গাহৰিতৰ গন্ধটো বেলেগ, মানুহটোৰ গন্ধটো বেলেগ। প্ৰত্যেকৰে নিজে নিজে। নৰখাদক বিলাকে মানুহৰ গুণ পালে নাক উজাই আহিব, ক'ৰবাত মানুহ ওলাইছে। হয়নে বাৰু?
তেনেহ'লে নিশ্চয় মানুহটোৰ কিবা এটা গন্ধ আছে। নহ'লে সেই ৰাক্ষস পিশাচৰ নাক গুজাই যায় কেলে আহিব মানুহ বিচাৰি? এই নাক গুজাই যায় আহোঁতে আহি পেলাই ৰাম লক্ষ্মণ সীতাক দেখিলে ওপৰ নখায়। সেইকাৰণে চিধাই নাকটোকে কাটে। তই নাক গুজাই যায় আহিছিলি, বুজি পাইছনে কথাটো? তই নাক গুজাই যায় আহি পেলাই অখণ্ড কৰিলি, তোৰ আগতে নাকটোকে কাট। গতিকে এইটো হ'ল তুলসী গন্ধ বুলি ক'লে আমাৰ বহুত বিশৃংখলীয়া ব্যাখ্যা হয়। বিশৃংখলীয়া ব্যাখ্যা থাকোঁ একো ভাবিবলৈকে আকাশ পাতাল নহয়। আমাৰ অসমীয়া শব্দবোৰ তেনেকুৱা, ভাষাবোৰ তেনেকুৱা, বৰ উন্নত ভাষা আমাৰটো। তাকে বুজাই নুবুজাই তাকে পাগলি থাকিব বিচাৰে। আগ নাই গুৰি নাই বা যায় কি নহওক। এতিয়া বেদৰ ৰস, বাৰুণীৰ ৰস, দুটাতেই ৰস। বাৰুণীৰ ৰস মদাহীয়ে খায়, বেদৰ ৰস ভকতে খায়। বাৰুণীৰ ৰসটো মদাহীয়ে খায়, বেদৰ ৰসটো ভকতে খায়। আজি 3 দিনে আপোনালোকে খাই হেঁপাহ পলোৱা নাই নহয়। আজি যেতিয়া 10টা বজাত সামৰিব, ওচৰ চুবুৰীয়া মনটো ইমান বেয়া লাগিব। এইকেইদিন এই 3 দিন ৰস খাই 10টা বজাত চাবচোন আপোনালোকে, বৰ ৰুঙা লাগিছে পাই। শব্দটো একদম কাণত যেন ভাঙি আছে। 3 দিন মানলৈকে ভাঙি থাকিব, হয়নে বাৰু কথাটো? কেলে এইসকলে আমাক নিচা খালে যেনেকে নিচা খোৱাবিলাকৰ অকণমান সময়লৈকে নিচাটো লাগি থাকে, নিচা ভাগিলেও লাগি থাকে। ভালকে চাহ এটা দিলে ভাগে, ভালকে যদি চাহ এটা দিয়া জানো কিয় ইয়াত মদাহী মূৰ্তি ধৰিছেহি। ভালকে চাহ এটা দিলে নিচা ফাটি যায়। এটা চাপ দিয়া মানুহ নাই আমাৰ আইসকলে পাৰিব। ভালকে কেইগৰাকীমান গোট খাই পেলাই ধৰিলে 2-4মান ঠিকছে দি দিব, সিহঁতৰ নিচা ফাটোতে একেবাৰে ফাটি যাব। এইটো উপায় দিলোঁ দেই। আইসকলৰ ওপৰত কোনো কেছ মামলা দি পেলাই সেই কেইগৰাকী এখন নম ছিঙিব নোৱাৰে, ভয় নকৰিব। মোৰ ঘৰতে আছে নহয়, মোৰ ল'ৰাটোকে আপোনালোকে 4গৰাকীমান আহি পেলাই এই আমুকৰ কৰ্ম ল'ৰাটো ধৰ, ইয়াক চালাই বাপেকে ভাল